हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल आशा करो সকলে ভালে আছে। আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ভিডিঅ'খন এটা জংগলত আহি আমাৰ ঘৰৰ ওচৰতে জংগলত আহি ভিডিঅ'খন আৰম্ভ কৰিছোঁ আৰু আজি আপোনালোকক এটা ঠাইলৈ লৈ যাম। ঠাইখন আজি আপোনালোকক দেখাম আৰু যিটো ঠাই সেইটো এটা বাগান হয় আৰু সেই বাগানৰ বয়স বৰ্তমান 50 ৰ পৰা 70 বছৰলৈকে হৈছে আৰু Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. ফাইনালি আমি বাগানখন পাই গ'লোঁ আৰু এয়া হৈছে বাগান চন্দন বাগান বুলি কয় মানুহে। চ' বাগানত যিবিলাক গছ গছনি আছে মানে গোটেইবিলাক গছ গছনি বিক্ৰী কৰি দিছে, মানে সেইপিনে অলপ বেছি আছে আৰু সেইপিনে গছ নাই। আৰু এবাৰ চাওক এইটো গছৰ বয়স মানে 60 বছৰতকৈ বেছি হৈছে। চাওক বাকলিবিলাক আমাৰ মানে সকলো পচি গৈছে আৰু এইপিনে এটা আছে, এইটো আৰু বেছি হৈছে বয়স। চাওক এইটো গছ গছবিলাক বহুত মোটা হৈ গৈছে, মানে এই গছবিলাকৰ নাম শিশু গছ বুলি কয়। চ' এয়া হৈছে বাগান আৰু ইপিনে বহুতো গছ আছে আৰু এইটোৱে মানে সহবিঘা মাটি আছে এই বাগানত, মানে বহুত। আৰু সিপিনে আছে আৰু ইপিনে আছে, মানে গোটেইবিলাক বাগান হয়। একচুৱেলি আমাৰ প্ৰাকৃতিক দৃশ্য হয় এইবিলাক, আৰু প্ৰাকৃতিক দৃশ্যৰ যিবিলাক গছ গছনি আছে সেইবিলাক কাটিব নালাগে, কাৰণ এই গছ গছনিৰ পৰাই আমাক গছ গছনি আমাক মানে গছ গছনিৰ ছাঁৰ তলত আমি বহি ৰেষ্ট লওঁ। চ' এইবিলাক আমাৰ কাটিব নালাগে আৰু এইটোৰ পৰা আমি অক্সিজেন পাই আছোঁ। চ' এইবিলাক গছ গছনি যদি একেবাৰে নাইকিয়া হয় পৃথিৱীখন ধ্বংস হৈ যাব। চ' গছ গছনিবিলাক আমাৰ ৰোপণ কৰিব লাগে, এইবিলাকৰ আমাৰ মানে যত্ন কৰিব লাগে। চ' এইবিলাক আমাৰ কাটিব নালাগে। চ' বাগানত আহি আমাৰ বহুত ভাল লাগিল আৰু সিপিনে আৰু মানে বিভিন্ন ধৰণৰ গছ গছনিৰ বাগান আছে আৰু এইপিনে আছে। চ' বহুত ভাল লাগিল। মোৰ লগত আহিছে জুব্বাৰ, যে জুব্বাৰে কিবা ক'ব যে বাগানখনত আহি কেনেকুৱা লাগিল তাৰ। কিবা কবি নেকি? মই আৰু কি ক'ম, বাগানত আহিছোঁ, দুনিয়াৰ মানে বহুতে ভাল লাগি আছে, শান্তি লাগি আছে, মানে চেয়া আছে। চ' মই ইয়াতে বহি আছোঁ গছৰ তলত। মানে মই বাগানৰ মানে শুনিছোঁ আগত, আৰু আমাৰ দেউতাকৰ পৰা শুনিছোঁ এই বাগানখনৰ বয়স মানে যে 50 পৰা 70 বছৰলৈ গৈছে, মানে দেউতাকৰ বয়সতকৈ বাগানৰ বয়স বৰ্তমান বেছি হৈছে।